ট্ৰাইবেল সকলো যে 40টা চিটৰ মাজৰ পৰা 30টা আসন সংৰক্ষণ দিয়াৰ ব্যৱস্থা আছিল আজিৰ তাৰিখত এই 17 বছৰ ইতিমধ্যে পাৰে এই ইমানখিনি সুন্দৰ এটা ব্যৱস্থাপনা নষ্ট কৰিবৰ কাৰণে 40টা চিটৰ পৰা 60টা চিট বৃদ্ধি কৰিব বিচাৰিছে এতিয়া বিটিআৰ কনচেপ্টত আৰু এই 60টা সমষ্টিৰ মাজৰ পৰা কেৱল আমাক 10% ৰেটত দিব বিচাৰিছে আমি কিমান পাম 6টাহে পাম আউট অফ 60 আমাক 6টাহে ৰিজাৰ্ভ চিট দিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে গতিকে এই নতুন যদি ব্যৱস্থাপনা যেটো অন্তৰ্ভুক্ত কৰিছে সেইটো প্ৰত্যাখ্যান কোনো পৰ্যায়ত মানি বিটিআৰৰ আপোনালোক বিৰোধী বিটিআৰ হওক এই নমান্বিতটো অসম্ভৱ ইট ইজ মিছনমা ভাৰতৰ সংবিধানত লিখা আছে কি যে ৰাজ্যৰ তলত সাহিত্য শাসন প্ৰৱৰ্তন কৰা হয় এখন জিলাসমূহত আৰু সেইবোৰ কি হয় অটোনমাস ডিষ্ট্ৰিক্ট ৰিপোৱা হয় অটোনমাস ৰিজন ৰিপোৱা নহয় অটোনমাস ৰিজন নামটো এটা প্ৰয়োগ নহয় প্ৰযোজ্য নহয় ইট ইজ মিছনমা এই তিনিটা দাবী এক নম্বৰ হ'ল কোনো গাঁও যিখিনি গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত হ'ল এখনো গাঁও কাটিব নোৱাৰে 1 ইঞ্চি মাটিও কাটিব নোৱাৰে দ্বিতীয় হ'ল আমাৰ বড়োলেণ্ডৰ বাউণ্ডাৰী পূবত পাঁচনে নদীৰ পৰা আৰম্ভ কৰি শদিয়া মহকুমা বৃদ্ধি কৰিব লাগিব শোণিতপুৰ জিলা বিশ্বনাথ জিলা লখিমপুৰ জিলা ধেমাজি জিলা যিমান ট্ৰাইবেল গাঁও আছে যিবোৰ হাবি জংঘল নৰ্থ টু পাহাৰ পৰ্বত আছে যিবোৰ অঞ্চল আমাৰ এনচেষ্ট্ৰেল ট্ৰাইবেল টেৰিটৰি আছে হা যুগ যুগ ধৰি আমাৰ মা দেউতাহঁতে পূৰ্বপুৰুষে য'ত বসবাস কৰিছিল এই তাহানিৰ প্ৰাচীন কালত যে ভূমিকম্পৰ কাৰণে আমাৰ মানুহে স্থানান্তৰ কৰিছিল আৰু 95 গাঁও যেটো অন্তৰ্ভুক্ত হ'ব লাগিছিল এই গাঁওখিনি এতিয়া আপোনালোকে বড়োলেণ্ডত বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ গৈ আছে প্ৰমোদ বড়ো নেতৃত্বাধীন একাংশ দল সংগঠনে তেনে সময়তে আপোনালোকে এই বিৰোধিতাটো কৰিছে আপোনাৰ দুটা ভাগত বিভক্ত হৈছিল বড়ো জাতি বিভক্ত হোৱা নাই বড়ো জাতি বুলি ক'লে বিভক্ত কৰিবলৈ চেষ্টা কৰিছে ৰাজনীতিভাৱে ইয়াত আমি ক'ব লাগিব বিজেপি পাৰ্টি আৰু তাৰপিছত RSS ইয়াৰ মুখ্যতম নেতৃত্ব বহন কৰিছে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমি বুজা নাই তেওঁ বড়োসকলৰ ট্ৰাইবেল সকল কি ইমান বেয়া পায় নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে বড়োসকলক বড়ো সজাগতা কাউন্সিল দিম বুলি প্ৰলোভন দেখুৱাই ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত যিমানবোৰ জিলা আছে সেই জিলাসমূহত যিবোৰ বড়োসকলে সিহঁতক এতিয়া বিজেপি কৰাবলৈ চেষ্টা কৰি আছে RSSত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে কিন্তু প্ৰত্যাখ্যান কৰিছোঁ আমি আপিল কৰিছোঁ যিসকল বড়ো ভাই কোৱা মিশ্ৰিত হৈ বিজেপি পাৰ্টিত যোগদান কৰি কিয়নো আকৌ ঘূৰাই এতিয়াতো বিজেপিৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিজেপি চৰকাৰ কৰিছে গতিকে এতিয়া আকৌ এতিয়াও বিজেপিৰ চৰকাৰ হোৱা নাই প্ৰমোদ বড়ো চৰকাৰ হোৱা নাই 2 নম্বৰী বুদ্ধি কৰি পেলাই জবৰদস্তি হ'ব সিদিনাখন যে ফ্ল'ৰ টেষ্ট কৰিলে এইটো ফ্ল'ৰ টেষ্ট নেকি হা এইটো পাগলামি ব্লেকমেইল হা কি বুলি ক'ম আৰু ভণ্ডামি আৰু যে নিৰ্বাচন হৈ গ'ল that is completely totally fraud election কোটি কোটি টকা পইচা খৰচ কৰি মানুহ কিনি হা পুলিচ মিলিটাৰী আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ অসৎ ব্যৱহাৰ কৰি পেলাই BPF দলৰ প্ৰাৰ্থীসকলক হা পৰাজিত কৰিবলৈ আপ্ৰাণ অপচেষ্টা কৰিছিল তথাপিও কিন্তু BPF দলৰ পৰা 17টা চিট জয়ী আৰু এজনৰ আকৌ কিনিলে নহয় ৰেউৰা নাজৰ কিনি ল'লে কিমান বা কোটি দিলে আপোনাক কৈ দিলে এতিয়া আমাক ক'বলগীয়া কথাটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্ট বড়ো প্ৰমুখ্যে বিভিন্ন জনজাতিক লোকসকলৰ কাৰণে আৰু অন্যান্য যিবোৰ খিলঞ্জীয়া জনগোষ্ঠী অসমীয়া হওক বেংগলী হওক তেওঁলোকৰ কাৰণে সাহিত্য শাসন এটা ব্যৱস্থা দিছিল আৰু এই সাহিত্যৰ ব্যৱস্থা RSS বিজেপিকে কাঢ়ি দিব এইটো আক্ৰমণ আমাৰ ওপৰত ইট ইজ এ গ্ৰেট এগ্ৰেছন আক্ৰমণ এই আক্ৰমণৰ প্ৰত্যুত্তৰ আমি দিবলৈ বাধ্য হেমন্ত ইজ দি ৰিং লিডাৰ হি ইজ দ্য গেং লিডাৰ
আচলতে BTCত এতিয়া চৰকাৰ গঠন কৰি আছে পৰাজিত দলবিলাকে হয় তেওঁলোক পৰাজিত দল জিকা দল হৈছে BPF আৰু 17টা তেওঁলোকে জিকিছে এটা BPFক যিকোনো প্ৰকাৰে তাৰ পৰা আঁতৰাই দিয়াৰ কাৰণে পৰাজিত দলবিলাকে লগ লাগিছে আৰু লগ লগাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা কাৰণ তেওঁ বুজি পাইছে যে এই UPPL আৰু BPF যদি পুনৰ একেলগ হয় তেতিয়াহ'লে বিজেপি তাত সোমোৱা ৰাস্তা বন্ধ হৈ যাব চৰকাৰৰ সম্পৰ্ক অনাৰেবল গুৱাহাটী হাইকোৰ্টে এটা সিদ্ধান্ত দিছিল যে কোন পাৰ্টি মেম্বাৰৰ সংখ্যা কিমানখিনি শক্তি ইয়াক পৰীক্ষা কৰিবৰ কাৰণে কম্পোজিট ফ্ল'ৰ টেষ্টৰ এটা নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশটো কিন্তু পালন কৰা হোৱা নাই ভইচ ভোট দি UPPL আৰু বিজেপি আৰু এটা পাৰ্টি আছে কি GSP ইহঁতে জিকাবলৈ হাত দাঙিবলৈ দৌৰিছিল হা ভইচ ভোট দি it was against the verdict, against the direction given by the Honorable Guwahati High Court. Floor test হ'ব লাগিছিল by using second ballot paper. It is made composite vote. আৰু যোৱাকালি এটা নিৰ্দেশ দিছিল another new direction has been given by the Honorable Guwahati High Court to promote Boro and to the so-called EMs of BTC. So why you did not abide by the direction given by Honorable Guwahati High Court? এটা নোটিশ জারি করেছে এটা সরকার নাই জবরদস্তি চলে আছে সরকার চুক্তিৰ স্বাক্ষৰকাৰী অন্যতম আপুনি আছিল আজি আপুনি বিৰোধিতা কৰিছে কিহৰ কাৰণে বিৰোধিতা কৰিব লগা হ'ল এইটো সঁচা কথা আজি আমি অস্ত্ৰ সংগ্ৰামে